ত্ৰিভুজ 6 প্ৰকাৰৰ। তিনিটা বাহু সমান হ'লে সমবাহু ত্ৰিভুজ, দুটা বাহু সমান হ'লে সমদ্বিবাহু ত্ৰিভুজ, তিনিওটা বাহু অসমান হ'লে বিষমবাহু ত্ৰিভুজ, তিনিওটা কোণ 90 ডিগ্ৰীতকৈ সৰু হ'লে সূক্ষ্মকোণী ত্ৰিভুজ। এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'লে স্থূলকোণী ত্ৰিভুজ। আজি এটা ত্ৰিভুজ পালোঁ, নাম সমকোণী। নাম সমকোণী। তিনিটা বাহুৰ তিনিটা নাম জানানে বাৰু তুমি? থিয়ডালক কয় লম্ব বুলি, বহি থকাডাল ভূমি, 90 ডিগ্ৰীৰ সন্মুখৰ ডালক কয় অতিভুজ বুলি। লম্বৰ বৰ্গ, ভূমিৰ বৰ্গ কৰা সমষ্টি। হৈ গ'ল দেখোন অতিভুজৰ বৰ্গ, লাগি গ'ল ফূৰ্তি, লাগি গ'ল ফূৰ্তি, হেই লাগি গ'ল ফূৰ্তি।